নমস্কাৰ বন্ধুসকল, মই গুলজাৰ হোসেন আৰু মই আপোনালোকৰ বাবে আজি টেট সম্পৰ্কীয় কিছুমান তথ্য আপোনালোকৰ বাবে আজি লৈ আহিছোঁ। যিসকল ব্যক্তিয়ে ইতিমধ্যে হৈ যোৱা আসাম টেট নাইবা আগতে চি টেট উত্তীৰ্ণ হৈছে তেওঁলোকে এই ভিডিঅ'টো চোৱাটো খুবেই প্ৰয়োজন। কাৰণ এতিয়া টেট উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে কি কৰিব লাগিব আৰু কেনেকৈ কি কৰিব লাগিব গোটেই কথাখিনি মই ষ্টেপ বাই ষ্টেপ মই আপোনালোকক বুজাই দিম। এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব। টেট আমি যেতিয়া এপ্লাই কৰিছিলোঁ আমি কোনো ধৰণৰ ডকুমেণ্টছ আমি আপলোড কৰা নাছিলোঁ। আমি কেৱল নিজৰ তথ্যখিনি আমি তাত আমি লিখি আমি দি পঠাইছিলোঁ। কিমানখিনি শুদ্ধ কিমানখিনি ভুল সেই কথাখিনি কিন্তু আমাৰ পৰা এতিয়ালৈকে পৰীক্ষা কৰা হোৱা নাই বা ভেৰিফিকেশ্যন কৰা হোৱা নাই। গতিকে এতিয়া সেইখিনি সময় আহিছে যিকেইজন ব্যক্তিয়ে ইতিমধ্যে টেট পাছ কৰিছে, যেতিয়া তেওঁলোকে টেট শিক্ষকৰ কাৰণে এপ্লাই কৰিব তেতিয়া তেওঁলোকক নিশ্চয় এই তথ্যখিনি তেওঁলোকৰ পৰা বিচাৰিব। এতিয়া প্ৰথম আমি কি কৰিব লাগিব, আমি টেট পাছ কৰিলোঁ বুলি যে আমাৰ চাকৰি হৈ যাব তেনেকুৱা নহয়। তাৰ কাৰণে আমি এপ্লাই কৰিব লাগিব। প্ৰথম কামটো হ'ব আমাৰ এডভাৰটাইজমেণ্ট বা অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। পোনপ্ৰথমে চাকৰিৰ কাৰণে চৰকাৰী তৰফৰ পৰা অফিচিয়েল নটিফিকেশ্যন ওলাব আৰু তাত উল্লেখ থকা সময় তাৰিখ অনুযায়ী অনলাইন আৰু অফলাইন আবেদন কৰিব লাগিব আৰু আপোনাৰ সকলো শিক্ষক হোৱাৰ ক্ষেত্ৰত বাঞ্ছনীয় অৰ্হতাসমূহ আপলোড কৰিব লাগিব। আৰু এই নটিফিকেশ্যন ওলোৱালৈকে নেট নিউজ আদিৰ সহায়ত এই খবৰ ল'ব লাগিব আৰু খবৰ ওলোৱা মাত্ৰকে আবেদন কৰিব লাগিব। তাৰমানে আমি এতিয়া আমাৰ কামটো হ'ব নটিফিকেশ্যনৰ কাৰণে আমি অফিচিয়েল যিটো নটিফিকেশ্যন বা এডভাৰটাইজমেণ্টৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। আৰু সেই এডভাৰটাইজমেণ্টৰ খবৰটো আমি ক'ৰ পৰা পাম, এইটো আমি হয় ইণ্টাৰনেটৰ জৰিয়তে লাভ কৰিম আৰু নহয় বা কোনোবা নিউজ চেনেলৰ জৰিয়তে আমি লাভ কৰিব লাগিব। দ্বিতীয় কামটো হ'ল ডকুমেণ্টছ ভেৰিফিকেশ্যন। মই অথনি কৈছোঁৱেই যে আমি এপ্লাই কৰোঁতে কোনো ধৰণৰ ডকুমেণ্টছ আমি জমা দিয়া নাছিলোঁ, কেৱল আমাৰ তথ্যখিনি আমি তাত লিখিত আকাৰে আমি দিছিলোঁ। গতিকে এতিয়া কি কৰিব লাগিব, ছেকেণ্ড কামটো হ'বগৈ এডভাৰটাইজমেণ্ট ওলোৱাৰ এমাহ বা দুমাহৰ পিছত অৰিজিনেল ডকুমেণ্টছ যিখিনি আপুনি আবেদনত জনাইছিল সেইখিনি শুদ্ধ হয় নে নহয় তাক বিচাৰ কৰিবলৈ এই ভেৰিফিকেশ্যন কৰা হ'ব। এই ভেৰিফিকেশ্যন অফলাইন যোগে হ'ব আৰু এই ক্ষেত্ৰত SSA অফিচ নতুবা DEE অফিচ আদিত গৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব নিৰ্দিষ্ট সময়ৰ ভিতৰত। যাওঁতে প্ৰত্যেক ডকুমেণ্টছৰ জেৰক্স কপি যেনে SSLC, HS, BA, DLED, BEd, টেট চাৰ্টিফিকেটৰ ডিগ্ৰীসমূহৰ জেৰক্স ফটো লগত লৈ যাব লাগিব। তাৰমানে আমি যেতিয়া ভেৰিফিকেশ্যনৰ কাৰণে যাম তেতিয়া আমাৰ এই ডকুমেণ্টছখিনি আমাৰ যিখিনি আছে ইয়াত উল্লেখ কৰা মতে আটাইখিনি ডকুমেণ্টছ আমি অৰিজিনেলখিনিও লগত লৈ যাব লাগিব আৰু লগতে প্ৰতিটোৰে জেৰক্স কপি আমি লগত লৈ যাব লাগিব, কাৰণ জেৰক্স কপিখিনি আমি তাত জমা দিব লাগিব। আৰু লগতে পাছপৰ্ট ফটোও আমি লগত লৈ যাব লাগিব, সেইখিনিও আমি তাত জমা কৰিব লাগিব। আৰু এটা কথা, যদি আমাৰ আমি আগতে টেট এপ্লাই কৰোঁতে যিখিনি তথ্য দিছিলোঁ আৰু তাৰ লগত আমাৰ এই অৰিজিনেল যেতিয়া ভেৰিফিকেশ্যন কৰিব তাত যদি কিবা অমিল পায় তেনেহ'লে কিন্তু আপোনাৰ এপ্লিকেশ্যন ৰিজেক্টো হ'ব পাৰে। 3 নম্বৰ প্ৰভিজনেল মেৰিট লিষ্ট। ইয়াৰ পিছত কি হ'ব, ইয়াৰ পাছত এখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু সেই মেৰিট লিষ্টটো ক'ৰ পৰা কেনেকৈ প্ৰকাশ পাব, আমাৰ যিটো HSৰ মাৰ্ক বা BA মাৰ্ক বা DLED BEd যি আছে আৰু লগতে টেটৰ মাৰ্ক, এই গোটেই মাৰ্কখিনি প্লাছ কৰি তেওঁলোকে এটা মেৰিট লিষ্ট প্ৰকাশ কৰিব। এই ক্ষেত্ৰত আপোনাৰ HSLC, HS, BA আৰু DLED BEd টেট পাৰ্চেণ্টেজৰ মাৰ্কছ অনুসৰি নামসমূহ লিষ্টেড হ'ব। আৰু যদি কাট অফ মাৰ্কছ অনুসৰি আপোনাৰ নাম অহা নাই তেতিয়া আপুনি কমপ্লেইণ্ট কৰিব পাৰিব। আৰু কাট অফ মাৰ্ক যেতিয়া ধৰি কাৰোবাৰ কিবা বিসংগতি দেখা যায়, কোনোবাই আপোনাতকৈ কম নম্বৰ পায়ো যদি কিবা তেওঁ আগতীয়া লাভ কৰিছে, গোটেইখিনি অকল টেটৰ মাৰ্কৰ ওপৰত ডিপেণ্ড নকৰিব। মই কথাখিনি কৈ দিছোঁ, মন কৰিব যে কোনোবাই আপোনাতকৈ টেটত আপুনি কাৰোবাতকৈ বেছি মাৰ্ক পাইছে বা তেওঁ কিবা আপোনাতকৈ টেটৰ মাৰ্কটো কম পাইছে, অকল তাৰ ওপৰত ডিপেণ্ড নকৰিব, গোটেই বস্তুখিনি ডিপেণ্ড কৰিব আপোনাৰ মই এতিয়া কোৱা মতে HS, BA, DLED, BEd, টেট এই আটাইখিনি মিলাই টোটেল যাৰ বেছি হ'ব সেই তাৰ ওপৰত ডিপেণ্ড কৰিহে কাট অফ মাৰ্কটো তেওঁলোকে নিৰ্ধাৰণ কৰিব। গতিকে অকল DLED বা অকল টেটৰ মাৰ্কৰ ওপৰতে নহয়,
কোনোবাই টেটত বহুত বেছি পাইছে কোনোবাই কম পাইছে অকল সেইটো বুলি নহয় গতিকে গোটেই মাৰ্কছখিনি প্লাছ কৰি লৈ তাৰপিছতহে মেৰিট লিষ্টখন ওলাব আৰু যদি আপোনাৰ কিবা তাত মেৰিট লিষ্টখন ওলোৱাৰ পিছত যদি আপোনাৰ কিবা ক'বলগীয়া থাকে তেনেহ'লে আপুনি নিশ্চয় তাৰ বাবে কমপ্লেইন কৰিব পাৰিব 4 নম্বৰ হ'ল ফাইনেল মেৰিট লিষ্ট এয়া শেষ পৰ্যায় ইয়াত ফাইনেল আপোনাৰ নাম প্ৰকাশিত হ'ব আৰু একৰ্ডিংলি একুৰেট পাৰ্চেণ্টেজ অনুযায়ী আপোনাৰ নাম ফাইনেল লিষ্টেড হ'ব এলপি কাৰণে এইচএছ ডিএলএড বিএড টেট পাৰ্চেণ্টেজ প্লাছ আদাৰ কোৱালিফিকেশ্যন বিচাৰ কৰিব আৰু ইউপি বা হাই স্কুলৰ কাৰণে এইচএছ ডিএলএড বা বিএড বিএ টেট পাৰ্চেণ্টেজ প্লাছ আদাৰ কোৱালিফিকেশ্যন চাই অধিকাৰ দিয়া হ'ব এতেকে পাছ কৰিলে যে চাকৰিটো পাবই হেয়া নহয় উক্ত প্ৰচেছকেইটা চকু কাণ খোলা ৰাখি মন দিলেহে চাকৰিটো তথ্য তথা শিক্ষকতাৰ দৰে এটা মহান বৃত্তি তথা দায়িত্ব আপোনাৰ হাতত নিশ্চিত হ'ব গতিকে আমি এতিয়া এইখিনি পৰ্যায়লৈ আমি এতিয়া যাব লাগিব আৰু এইখিনি পৰ্যায়ৰ কাৰণে আমি প্ৰত্যেকে অপেক্ষা কৰিব লাগিব গতিকে এইখিনি পৰ্যায় কমপ্লিট হোৱাৰ পিছত হয়তো প্ৰথম যদি পৰ্যায়ত আমাৰ যদি কাৰোবাৰ যদি কোনোবা ৰৈ যায় তথাপি কোনো চিন্তা কৰিবলগীয়া নাথাকিব নিশ্চয় আকৌ দ্বিতীয় পৰ্যায়ত পুনৰ তেওঁলোকে আকৌ মেৰিট লিষ্ট উলিয়াব আৰু আপোনাৰ নামটো হয়তো সন্নিৱিষ্ট হ'ব পাৰে গতিকে এই তথ্যখিনি মই বেলেগৰ পৰা কপি কৰা মই এইখিনি পাইছিলোঁ মই ভাবিলোঁ আপোনালোকক জনোৱাটো মোৰ প্ৰয়োজন বুলি ভাবি মই আপোনালোকক কথাখিনি জনালোঁ আৰু শেষত যিসকলে টেট উত্তীৰ্ণ হৈছে সকলোকে শুভেচ্ছা জনাই মোৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ